নমস্কাৰ মই নিশিতা গোস্বামী আহি আছো আপোনালোকৰ মাজলৈ লৈ এটি ব্যতিক্ৰমী অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুত মই আহি আছো মোৰ অতি মৰমৰ মোৰ নিজৰ ভিন্দেৰ লগত আৰু আপোনালোকৰ মৰমৰ ভিন্দেৰ লগত ভিন্দেৰ বুলি ক'লে বেয়া পায় কিন্তু কোন ভিন্দেৰ মই নকওঁ আহি আছো আপোনালোকৰ মাজত লৈ শীঘ্ৰে আৰু চাই থাকিব এই অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুত শুনিলে নহয় কি ক'লে ভিন্দেৰ কথা ভিন্দেজন বেলেগ নহয় আসলে মই ভিন্দেৰ শব্দটো খুব বেয়া পাওঁ সেইকাৰণে মানে নিশ্চিতাই সদায় মোক ভিন্দেৰ বুলি কামোৰে আৰু এইটো আচলতে এটা নতুন অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুত গানৰ অনুষ্ঠান কিন্তু মই অলপ বেলেগ ধৰণে ওলাম ইয়াত আৰু NK TVৰ বিশেষ প্ৰযোজনা গোটেই অনুষ্ঠানটো NK TVত চাবলৈ পাব